চৰ পৰিষদীয় সমষ্টিত ইয়াৰ আগত অলপ আগত শুক্লা চেৰফাং সমষ্টিত দুটাকে পৰিষদীয় সমষ্টিত আমি দিয়া যি 5টা গেৰেণ্টি আছিল তাৰ আনুষ্ঠানিক চেক ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিছোঁ হিতাধিকাৰীসকলৰ মাজত। আমি 833টা আত্মসহায়ক গোট ইয়াত সন্নিৱিষ্ট আছে। 4,12,10,000 টকীয়া IBS আছে। 100 জন 2 লাখ টকা মানে যুৱ উদ্যোগীসকলক দিয়া হৈছে আৰু ছিনিয়ৰ চিটিজেন, ফিজিকেল হেণ্ডিকেপ আৰু মাটিৰ পট্টা আমি পৰ্যায়ক্ৰমে দি যাই থাকিম। ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে। গতিকে তেনেকৈ আমাৰ যি 5টা গেৰেণ্টি আছিল এই গেৰেণ্টিৰ কাম শুভাৰম্ভ হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ এই যিটো মানে পদক্ষেপ, কম দিনৰ ভিতৰত কমিটমেণ্ট যিটো ৰক্ষা কৰা, কেতিয়াবা আমি চৰকাৰবিলাকক দেখা পাওঁ মানে যিবিলাক কমিটমেণ্ট ইলেকশ্যনত দিয়ে সেই কমিটমেণ্টবিলাক পূৰণ হওঁতে বহু বছৰ গুচি যায়, বহু মানে প্ৰতিশ্ৰুতি মানে নৰয়। কিন্তু আমাৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰী ছাৰে মাত্ৰ 4 মাহৰ ভিতৰত মানে সেই পদক্ষেপ লৈ পেলাই সম্পূৰ্ণ কৰিছে। তাৰ বাবে হাগ্ৰামা মহিলাৰী ছাৰক আমি ধন্যবাদ দিব লাগিব। কাৰণ আমি একোজন দলীয় কৰ্মী হিচাপে মানে বহুত প্ৰশ্নৰ মুখামুখি হ'লো হয় যে আপোনালোকে যে ইলেকশ্যনত কিবা কিবি কৈছিল সেই কথাবিলাক। আৰু তাৰ বাদেও যিখিনি অসম মালাত গড়েশ্বৰ চকৰ পৰা গড়েশ্বৰ কলেজলৈকে যিটো ৰাস্তা অসম মালাত পালোঁ আমি, সেইটো আমাৰ কাৰণে যিটো আমাৰ কানেক্টিভিটি জিলা সদৰলৈকে তামোলপুৰলৈকে এইটো যথেষ্ট সহজ কৰি তুলিব, ভাল কৰি তুলিব। আৰু যি বহু বছৰ ধৰি মই গালি খাই থকা দোলাবাৰী দলং ঘাটৰ সেই দলংখনো সম্পূৰ্ণ হ'ব যাই আছে। গতিকে আমাৰ যিটো পথ সংযোগৰ যিখিনি সমস্যা আমি আশা কৰিছোঁ যে এই 5টা বছৰৰ ভিতৰত যথেষ্ট উন্নত হ'ব ৰাস্তা পদূলিৰ কাম কাজবিলাক। যিহেতু 4টা সমষ্টি বিজেপি ঘেৰি বুলি এটা প্ৰচাৰ কৰিছে, এই ক্ষেত্ৰত তামোলপুৰ জিলাত 2টা সমষ্টি আছে, এতিয়া আপুনি এই ক্ষেত্ৰত কি ক'ব? আমি তামোলপুৰ সমষ্টিৰ যি 2টা বিধানসভা সমষ্টি তামোলপুৰ জিলাৰ আমি 2টা এৰি দিয়াৰ মুঠেই পক্ষপাতি নাই। হয়তো এটা এৰিব লগা হ'ব পাৰে, আমি 2টা কোনো পধ্যে নেৰোঁ। সেইটো আমাৰ ক্লিয়াৰ কাট ষ্টেণ্ড।